গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি সংখ্যা ধাৰণাৰ পিছৰ অংশ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আগৰ ক্লাছত আমি তোমালোকক একক, দশক, শতক, হাজাৰ এনেধৰণে এটা সংখ্যাৰ অংকবিলাকক ভাগ কৰি কেনেধৰণে তাক পঢ়িব লাগে তাৰ বিষয়ে আমি ভালকৈ আলোচনা কৰিছিলোঁ। এতিয়া তাত আকৌ এবাৰ মই মনত পেলাই দিব বিচাৰিছোঁ, এটা সংখ্যাৰ সোঁফালৰ প্ৰথমৰ অংকটো এককৰ সংখ্যা বুলি কয়। এককৰ ঘৰৰ 2 নম্বৰটো দশক, ইফালৰ পৰা 3 নম্বৰটো সোঁফালৰ পৰা 3 নম্বৰটো শতক, 4 নম্বৰটো হাজাৰ। ঠিক তেনেধৰণে আমি এটা সংখ্যা যদি লিখোঁ 5, 4, 2, 5 ধৰি লোৱা, তাক আমি সোঁফালৰ পৰা যদি চাওঁ এককৰ ঘৰত 5, দশকৰ ঘৰত 2 আৰু শতকৰ ঘৰত 3, হাজাৰৰ ঘৰত 5। তেনেধৰণে আমি তাক পঢ়িব পাৰোঁ 5,425। ঠিক আছে, 5,425। ঠিক তেনেধৰণে বাৰু আমি যোৱাবাৰ অলপমান কথা বুজি পাইছোঁ। ঠিক এতিয়া চোৱা, তাৰ পিছত তোমালোকে 20 পৃষ্ঠাটো উলিয়াই ল'বা। 20 পৃষ্ঠাত কি আছে চোৱা, প্ৰথমতে দিয়া আছে যে এটা সংখ্যা দিয়া আছে, সংখ্যাটোত কিছুমান অংক ঘেৰ কৰি থোৱা হৈছে আৰু ঘূৰণীয়া কৰি থৈছে। সেই ঘূৰণীয়া কৰা অংককেইটা কিমান অংকৰ, কোনটো অংক হয়, এককৰ অংক নে দশকৰ অংক, প্ৰথম তাত লিখিব লাগে যে ইয়াত 4টো ঘূৰণীয়া কৰি থোৱা আছে, 4টো হ'ল দশকৰ ঘৰৰ। তাক আমি কেনেধৰণে লিখিবলগীয়া হ'ব, তাক আমি লিখিবলগীয়া হ'লে লিখিব লাগিব যে 4 দশক বা 4 10 আছে কাৰণে 4 পূৰণ 10, 4 10 হ'লে 40 হ'ব, 4 10 গুণ। ঠিক তেনেধৰণে তাৰ পিছৰ অংকটো আছে তোমালোকৰ 204 শতকৰ ঘৰত গোল দি থোৱা আছে, শতকৰ ঘেৰটো দিছে শতকৰ ঘৰত, সেইকাৰণে আমি ইয়াক ঘেৰ দিয়া অংকটোৰ স্থান শতক লিখিছোঁ আৰু ইয়াক 2 শতক বুলি লিখিলে 2 পূৰণ 100 সমান 200। ঠিক তেনেধৰণে 8, 7, 6 876। তাত তোমাৰ 6 এককৰ ঘৰত ঘেৰ দিয়া আছে, সেইকাৰণে আমি ইয়াত একক লিখিছোঁ আৰু 6 একক মানে 6 যোগ 1, যিহেতু একক কৈছে 1 পূৰণ কৰিছোঁ, 6 যোগ 1 সমান 6। তাৰপিছত 2 ঘেৰ দিয়া আছে, 2টো দশকত আছে, সেইকাৰণে দশক হ'ল 2 দশক, 2 পূৰণ 10 সমান 2 10 গুণ 20। ঠিক আছে, ঠিক তেনেধৰণে আমি তাৰ পিছৰটোলৈ গৈছোঁ। ইয়াতে স্থানীয় মান হিচাপে ইয়াত বিস্তৃত ৰূপত সংখ্যাবোৰ লিখিব দিছে। আমি স্থানীয় মান হিচাপে লিখিবলৈ 405, 400 কাৰণে 4 আছে শতকৰ ঘৰত, সেইকাৰণে 400, শূন্যৰ ঘৰত দশকৰ ঘৰত একো নাই 0 আৰু শতকৰ ঘৰত 5 আছে, সেইকাৰণে 405 আমি এনেধৰণে বিস্তৃত ৰূপত লিখিব পাৰিম। তাৰপিছত আহিলে 642, 600 বুলি কোৱাৰ লগে লগে 600, 6 শতকৰ ঘৰত আছে 40, দশকৰ ঘৰত 4 আছে 2। তেনেধৰণে তোমালোকে বাকী কেইটা মই যোনকেইটা এৰি থৈ গৈছোঁ সেইকেইটা তোমালোকে কৰিব লাগিব। এতিয়া তাৰপিছত কিছুমান দিছে যে তলৰ দিয়া অংকসমূহ আৰু কেনেধৰণে লিখিব পাৰি, কেইটা সংখ্যা লিখিব পাৰি, বেলেগ বেলেগ ধৰণে 6 ধৰণে আমি লিখিব পাৰিছোঁ। প্ৰথমতে 2 দি আৰম্ভ কৰিলে 2 আৰু 6 4 আছে, 2 4 6 2 6 4 হ'ল। তাৰপিছত আমি লাষ্টৰ সংখ্যা 4 দি আৰম্ভ কৰিলোঁ, 4 হ'ল, 4 পিছত 2 আৰু 6 আহিলে, আকৌ 2 6টোকে উল্টা হৈ 6 2 হ'ল। তাৰপিছত 6 দি আৰম্ভ কৰিলে 2 4 থাকি গ'ল, সেইকাৰণে 6 লগত 2 4, 2 4টোক উল্টা কৰি দিলে 4 2। এনেধৰণে তোমালোকে সংখ্যাবোৰ লিখিব পাৰিবা আৰু তলত কিছুমান দিয়া আছে, সেইবোৰ তোমালোকে চেষ্টা কৰিবা।